নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ ইউথ ভইচলৈ স্বাগতম জনাইছোঁ। আৰু আজিও আমি আপোনালোকৰ কাৰণে এটা এডিটিং ভিডিঅ' লৈ আহিছোঁ। আৰু আজি আমি কি আনিছোঁ আপোনালোকে নিশ্চয় দেখিলেই, থাম্বনেইলতো দেখিছে আৰু ভিডিঅ'ৰ আৰম্ভণিতেও আপোনালোকে দেখিছে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমি ভিডিঅ'টো কেনেকৈ শ্বুটিং কৰি লৈছিলোঁ সেইটো চাওঁ আহক। বন্ধুসকল, মোৰ এইটো এডিটিং ছিৰিজৰ তৃতীয়টো ভিডিঅ' হয়। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বিলাক চাই নিশ্চয় ভাল পাইছে। আৰু আপোনালোকে স্ক্ৰীণত দেখিছে আমি ভিডিঅ'টো কেনেকৈ শ্বুটিং কৰিছিলোঁ। ভিডিঅ'টো শ্বুটিং কৰাৰ সময়ত আমি এডাল ষ্টেণ্ডৰ ব্যৱহাৰ কৰিছিলোঁ যাতে কেমেৰাটো একেবাৰে নিহিলে। আপোনালোকেও ভিডিঅ'টো যদি বনাম বুলি ভাবিছে, যদি শ্বুটিং কৰে, কথাটো মন কৰিব যাতে আপোনালোকে শ্বুটিং কৰা কেমেৰাটো একেবাৰে নিহিলে। আপোনালোকৰ হাতত যদি ষ্টেণ্ড নাই, আপোনালোকে হাত ব্যৱহাৰ কৰি কেমেৰাটো ধৰি শ্বুটিং কৰি ল'ব পাৰে, কিন্তু কেমেৰাটো যাতে নিহিলে সেই কথাষাৰ মন কৰিব। ত' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। আৰু আমি এতিয়া ভিডিঅ'টো কেনেকৈ এডিট কৰিছিলোঁ চাওঁ আহক।